নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে চেনেলটোলৈ আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছো যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ সুবিধা হ'ব আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা প্ৰশ্ন 1 ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বেংগল টাইগাৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ প্ৰশ্ন 3 কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয় ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি প্ৰশ্ন 4 আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বুধ প্ৰশ্ন 5 আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 8টা প্ৰশ্ন 6 নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বগা প্ৰশ্ন 7 ক্ৰিকেট খেলৰ খেলুৱৈৰ সংখ্যা কিমান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 11 জন প্ৰশ্ন 8 আমাৰ মুখত দাঁতৰ সংখ্যা কিমান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 32টা প্ৰশ্ন 9 কোন বছৰত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 1975 প্ৰশ্ন 10 নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি উট পক্ষী প্ৰশ্ন 11 তাজমহল কোনখন ৰাজ্যত অৱস্থিত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি উত্তৰ প্ৰদেশ প্ৰশ্ন 12 কোনখন ৰাজ্যক ভাৰতৰ হৃদয় অঞ্চল বুলি কোৱা হয় আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি মধ্যপ্ৰদেশ ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি সৰোজনী নাইডু নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজধানী কি আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি দিল্লী প্ৰশ্ন 15 স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয় আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি 15 আগষ্ট প্ৰশ্ন 16 গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয় আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 26 জানুৱাৰীত প্ৰশ্ন 17 কোনজন মহাপুৰুষৰ জন্ম 2 অক্টোবৰত হৈছিল আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মহাত্মা গান্ধী প্ৰশ্ন 18 ভাৰতৰ ৰাষ্ট্ৰগান কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি জন গণ মন প্ৰশ্ন 19 ভাৰতৰ ৰাষ্ট্ৰগীত কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বন্দে মাতৰম প্ৰশ্ন 20 ভাৰতৰ ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ লেখক কোন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বংকিম চন্দ্ৰ চেটাৰ্জী প্ৰশ্ন 21 ভাৰতৰ ৰাষ্ট্ৰগান জন গণ মন লেখক কোন আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ৰবীন্দ্ৰনাথ ঠাকুৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি এছিয়া পৃথিৱীত মুঠ মহাসাগৰৰ সংখ্যা কিমান আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 5 ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভাৰত ৰত্ন নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ মছলা উত্থান বুলি কোৱা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি কেৰালা নিম্নলিখিত কাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ক্ৰীড়া প্ৰশিক্ষক ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ময়ূৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি জৱাহৰলাল নেহেৰু আমাৰ শৰীৰত কিমানডাল হাড় আছে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 206 ডাল নিম্নলিখিত কোনটো খেল এটা ইনডোৰ খেল হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি টেবুল টেনিছ কোন সময়ত ৰামধেনু দেখা যায় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বৰষুণ LBW শব্দটো কোন খেলৰ সৈতে সম্পৰ্কিত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ক্ৰিকেট ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি পৰমবীৰ চক্ৰ আমাৰ দেশত গান্ধী জয়ন্তী কেতিয়া উদযাপন কৰা হয় চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 2 অক্টোবৰত
কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি চাৰ্লছ বেবেজ। কম্পিউটাৰৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 2 ডিচেম্বৰ তাৰিখে। নিম্নলিখিত কোনটো এটা সাৰ্চ ইঞ্জিন নহয়? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ইনষ্টাগ্ৰাম। নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইচ? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মাউচ। সাধাৰণ জ্ঞানৰ ভিতৰত একেবাৰে শেষৰ প্ৰশ্নটো হৈছে 1 কেবিত কিমান বাইটৰ সমান? ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ 124 বাইট। আজি এই 40টা সাধাৰণ জ্ঞানৰ ভিতৰত আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিলে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব।